নমস্কাৰ, মই সকলোকে দীপাংকৰ বৰদলৈ দিহানাম চেনেলটিলৈ স্বাগতম জনাইছোঁ। এটা সৰু ভিডিঅ'ৰ কাৰণে মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ নৱসুৰুজ যুৱক সংঘৰ সৌজন্যত ৰাইজৰ সহযোগত আমি এভাগ দ্বিতীয় বাৰ্ষিক সদৌ অসম ভিত্তিক দিহানামৰ প্ৰতিযোগিতা পাতিবলৈ গৈ আছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আমাৰ এই দিহানাম ভাগ হোৱাৰ স্থান আৰু পুৰস্কাৰ সমূহৰ বিষয়ে জনাবলৈ কাৰণে মই এই ভিডিঅ' ভাগ বনাইছোঁ। আহক তেনেহ'লে ভিডিঅ' ভাগ আৰম্ভ কৰোঁ। এই যে ৰাস্তাটো দেখিছে, এইটোৱে হৈছে মাধৱপাৰাৰ পৰা আহি পেলাই আমাৰ আতিগাঁও পোৱা ৰাস্তা। এইটো সোঁহাতে এইটো গেটটো পাব। নৱসুৰুজ যুৱক সংঘৰ সৌজন্যত ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক দিহানামৰ প্ৰতিযোগিতা। ইয়াৰ পৰা মাত্ৰ 100 মিটাৰ হয়। আহক আমাৰ বেনাৰখন দেখাই দিওঁ। এইখনে হৈছে আমাৰ দিহানামৰ বেনাৰখন। আমি ইংৰাজী 16 মাৰ্চ 2024 শনিবাৰে ৰাখিছোঁ। শনিবাৰ দিনটো এইটো কাৰণতে লৈছোঁ, সকলোৰে সুবিধা হ'ব আমাৰ অনুষ্ঠানভাগ চাবৰ কাৰণে। আৰু এই আমাৰ প্ৰথম পুৰস্কাৰ আছে 10,000 টকা ও মানপত্ৰ। দ্বিতীয় পুৰস্কাৰ আছে 7,001 টকা ও মানপত্ৰ। আৰু তৃতীয় পুৰস্কাৰ আছে 5,000 টকা ও মানপত্ৰ। চতুৰ্থ পুৰস্কাৰ 3,001 টকা ও মানপত্ৰ। পঞ্চম পুৰস্কাৰ 2,001 টকা ও মানপত্ৰ। আৰু আমি উদগনিমূলক বঁটা ৰাখিছোঁ 1,001 টকা মানপত্ৰ আৰু 1,001 টকা ও মানপত্ৰ আৰু 1,001 টকা ও মানপত্ৰ। ভৰ্তি মাচুল মাত্ৰ 250 টকা ৰাখিছোঁ। আৰু শ্ৰেষ্ঠ নামতি 1,001 টকা ও বঁটা, শ্ৰেষ্ঠ নাগাৰাবাদক 1,001 টকা ও বঁটা, শ্ৰেষ্ঠ খোলবাদক 1,001 টকা ও বঁটা, শ্ৰেষ্ঠ ভোৰতালবাদক 1,001 টকা ও বঁটা। ভৰ্তি মাচুল মাত্ৰ 50 টকা। আৰু আপোনালোকৰ সুবিধাৰ কাৰণে ৰাখিছোঁ আমি মেপত দিয়া আছে। দীপাংকৰ বৰদলৈ হোম বুলি মাৰিলে আপোনালোকে একজেক্টলি লোকেশ্যনটো পাব। যোগাযোগৰ নাম্বাৰ আমি 3টা দিয়া আছে। ইয়াতে আপোনালোকে যোগাযোগ কৰিলে আমাক লগ পাব। এই ভিডিঅ'টো আপোনালোকে সকলোৱে শ্বেয়াৰ কৰক, যাতে সকলো দল আমাৰ দিহানামৰ দলে পায়, আমাৰ যাতে অনুষ্ঠান ভাগলৈ আহিব পাৰে। আৰু সকলোকে মই আমাৰ অনুষ্ঠান ভাগলৈ আমন্ত্ৰণ জনালোঁ, যাতে আপোনালোকৰ দিহা পৰামৰ্শ আমাক দিয়ে। ধন্যবাদ।